কিছ কৰছি এটা সিহঁতক ভালকে এৰা পাতি আৰু এওধেনিটো তাই কেতিয়া একেবাৰে ঘূমি উঠোৱা সেই ৰঙা হেৰি বেলিটো তাই মূৰত উঠি পেলাই উঠাব উঠোৱা তাই মই ৰান্ধি বাঢ়ি দিম তাই খাব তাই একেবাৰে পয়াকে একেবাৰে শুই চিকি বহাই পেলাই দেখিছানে নাই তাই একেবাৰে কি ষ্টাইল কাণত একেবাৰে কাণ ফুলি কি আমচিয়ে কেইটা বাজিলে আই 10টা বাজিল দেখোনে আমাৰ এও কামত গেলে নেকি আমাৰ বৰানি উঠিল নেকিয়া মই আছো ঘুমে কিমান জানো বকছি ভাই মোক চাও আছে এটা কি কৰি আছে কৰিছে থাকক তাই ভাত চাত আনি দিয়া যায় হওক মই আৰু এক ঘুমেটি মাৰি লওঁ মৰিছিলো মাকে এই মাক যেনে চিয়াকো হেনে মাকডালো কম নেকি দেখিছানে নাই একেবাৰে বুঢ়া হোৱা তই এনে একেবাৰে থোলা বুঢ়ীয়া মাক একেবাৰে হবা পাৰে মুখ চুক একে ক'লা বস্তি মাকৰ একেবাৰে মৰিহৰ নিচিনা বল একেবাৰে দি আছো আজি মাটিটো বাহাদুৰি দেখিছানে নাই একেবাৰে পিঠি উঠি দিয়া উঠি নাক কাটি দিওঁ তাই একেবাৰে মৰি আছে তাতে একেবাৰে সজ্জা কৰি আছে একেবাৰে জ্বৰ একেবাৰে ঘৰ পাইছি আহি দি আছো ৰমা আছো এগাল কি উঠাই নাই নেকি বা কি উঠোৰে হতৰে খুবেটি মাক লাগছে স্কুলত মাকিটো নাচাকিয়া মাকা ঘৰত একেবাৰে এতিয়া মৰি আছে তাই দি আছো ৰমা চুৰিকো চাথৰি পেলাই টানি আনিম এডাল এৰিয়া খাওঁ নেকি তাই মই একেবাৰে মুগা চুৰা কিনি আনো দেখিছানে নাই একেবাৰে তাই মুনি ঘৰতে আহিছে নে মাৰে ঘৰতে আছে তাই একে উঠি পেলাই মুনি এইখন ঘৰত তই আছিলি না মই আছিলে মই মাই ঘৰত কিমান বেলা হোৱালে ঘুমাইছিলো এতিয়া ৰিপেয়াৰ হৈ উঠবা পৰা হোৱা নাই কেতিয়া উঠে কাপোৰ মুখা ধুলো কি কৰি আছে খুমে মৰি আছে কিজানি উঠবা পৰা হোৱা নাই কাপোৰ ধুলো মেলি দিলো তাই কি কৰি থাকো ঘৰত কি কৰি খায়া তাই কি কৰি খায়া তাইক মই কি কৰি আছে যাই যাওঁ ৰ কাপোৰখিনি মেলি দিম মিঠা তাইক মই ভালকে দিম আজি ভালকে দিম কি কৰি আছে মই আজি যাওঁ ৰ কি কৰি আছে এতিয়া কোপ মাৰি দিম খুমে নুঠে কোপ দিম ৰ মই আজি ঢাকানিৰে কোপ দিম উদ্ভাৱৰ হোৱাই নাই নেকি উদ্ভাৱৰ হোৱাই নাই বা খুমে আছে কি কৰি আছে বৰ মতা হয় খাই না নাখাই সৰু আমি এতিয়া আকৌ জলবুৱে মই আকৌ মেকআপ কৰা দেখিবহে নৰে তাই যে ফুকুৰা লাগি থাকে মই আকৌ ষ্টাইল কৰি দিব নোৱাৰো জ্বলানি পুৰণি ফুটবা নৰে তাই অলপমান বগা হৈছিলে নাই
এশ কৰি দিবা লাগিব এশ কৰি এশ কৰি দিবা লাগিব হ'ব দে পিছে এশ কৰি দিবা আৰু চোন আমাৰ হেৰি ব্ৰইলাৰ খাবি নে মাছ খাবি নে কি খাম ব্ৰইলাৰো খাম মাছো খাম চবকে খাম দে এৰাই দিলে আৰু আমাৰ জানুৱাৰী চলো আমাৰ এইগাটো খাবা নিদিবি 100 টকাহে দিবি দিম এইখিনি মাং খাইছা এটা বোলে মতা চিৰা আছে দিনত সেইদে খাই ইমান মুখ গেলে আইতাৰ লগত মই লৈ আছো অকণমান মতা জীয়া তায়ে দন নকৰিবি আটাই লগত দন কৰি পঢ়াবা নোৱাৰা ইমান তাই কি কবি লাগে মই ষ্টাইলে ক'ব নোৱাৰো আজিকালি ষ্টাইল কৰা নবি তাই ষ্টাইল নকৰে যি তাই যি পকুৰা সেইকাৰণে হ'লেও বাইদেউ একবাৰ কৈছা মচোন তাইক মই দেখা পোৱা নাই তাইক এদিনো দেখা পোৱা নাই আছে শুনি আছে তাতে কম ৰ তাইক কিমান ভাত খাই এই লগত মোৰ এটা কিমান বাহা হেৰি হৈছিলে মোৰ এটা দুখে মোক পোচা জানানে আহিলোঁ বিয়া হৈ পেলাই আল্লাহ সুধি দিছে এটা কি বস্তু আহি পেলাই মইহে বোলে মতা শুনিছা এখন ঘৰ মই অতি স্কিনে নৰা হৈছোঁ এতিয়া আছে কিজানি এতিয়া কিবা কৈছে মই গৰম ভাত আনি থৈছোঁ একেবাৰে সৰু ছোৱালী ঢেঁকীয়া একে এল পি স্কুলত ভাত খুৱাই পেলাই লৈ যায় সেনা নিচিনা হৈছে এতিয়া তাই ঘূৰি উঠব মই ৰান্ধি বাঢ়ি থ'ম মই একে শাৰী পুচি থ'ম তাইক ৰান্ধি বাঢ়ি খুৱাম তাই এতিয়া মোক অলপমান সন্মান কৰিব লাগে তেতিয়া মোক যেনে নিচিনা ব্যৱহাৰ কৰিলা কোনোবা আহিছে নেকি কোনোবা তি দুটা দেখোন বহি আছে কোনোবা এতিয়া ৰচোন যাওঁ বাহিৰা লৈ যাওঁ মনে মনে খাবি নেকি তোমাৰ তাই কাপোৰ দে খাবি নেকি হ'ব দে কেতিয়া আহিছা দে বৈছা আমাৰ তিনিটা ৰচোন গোটাই গীটাৰে একে সমান সমানকে 100 নে 150 টকা তুলি 100 টকা তুলি আকৌ মোৰনো কি হ'ল 150 টকা তুলি আহে এতিয়া বুঢ়া হৈছা অকমান অলপ ভালকে চলিচোন এতিয়া বৰেৰে গৈছা নাতিয়েৰে পাইছা অলপমান অলপ ভালকে কবি এতিয়া লগতে হেৰি কৰিবি মোৰ 100 ল'বি মই এইটামান ভাত খাওঁ গাহৰিয়া মই নিজে ৰান্ধি বাঢ়ি একে ৰান্ধি বাঢ়ি বজাৰৰ বহুত দাম বস্তু অলপ কিবা কিবা দিয়া এহেঁতে মোৰ তাপে একেবাৰে 150 টকাকে লৱে এটা খুৱাই এৰিম ৰ ভাত দুই দেখিছা নে একে কাম মাৰি আছে খুৱাম ৰ মই ভাত একেবাৰে 150 টকা লৱে মোৰ তাপে ৰ পেটটো গিজগিজাইছি নহয় ভাল এটা থেৰা পাত দিয় ৰ